Guys, welcome to back my YouTube channel. বহুত দিন ভিডিও দিয়া নাছিল guys. আজি অলপ সময় পাইছো ভিডিও বনাবলৈ। তো মই থাকা জায়গাখিনি এনেকা মানে হেতু আপোনাৰ তিনতলা বিল্ডিং ওপৰত আছে বৰ্তমান আৰু আমি থাকো বা মই থাকো তলত। তো guys এনেকাই জায়গাখিনি মানে আৰু ওপৰত এটা ফ্লোৰ বনাব। এইটোৰ কাৰণে বহুত পুৰানা বা টকটা এইগিলা ৰাখা হৈছে। তো ওপৰৰ পৰা এনেকা সুন্দৰ দেখা পায় তলত, আপোনালোকক দেখাই আছো। তো চাওক গাইজ, খেতি পথাৰ কি ধুনীয়া দেখা পাইছে। এনেকা চাওক না, এইগিলা আলি এডাল আৰু গাছ আছে, কি সুন্দৰ। মানে বেলা ডুবিবৰ সময় হৈছে, এইটোৰ কাৰণে অলপ কলা কলা দেখা পাইছে। তো এইগিলা পুৰানা টকটা বা আছে। আকৌ আৰু ওপৰত এটা ফ্লোৰ বনাব, সেইটোৰ কাৰণে ৰাখা হৈছে ইয়াতে। তলত এনেকা দেখা পায়। চাওক, মাই গড, এইটো নদী, সৰু নদী এটা, মানে এনি টাইম পানীটো কলাই হৈ থাকে ইয়াতে। সুন্দৰ লাগিছে চাওক না। আৰু কি বোলে গাইজ, মানে কি নতুন নতুন বেমাৰ আহি থাকে। এবাৰ আহিলে কৰোনা, এতিয়া বৰ্তমান চলি আছে মানে চকুৰ বেমাৰ বোলে। এইটো মানে আপোনাৰ চকুটো ৰঙা হৈ বোলে আৰু বিষায় এনেই। সেইটোৰ কাৰণে মানে যিটো ল'ৰা ছোৱালীকেইটাক চশমা পিন্ধিবলৈ খুব মানে চশমা দি আছে গাৰ্জেনকেইটা। মাষ্টাৰো কৈছে বোলে চশমা পিন্ধিব লাগে, ষ্টুডেণ্টবিলাক কৈছে বোলে। তো মই কি জানো, এইটো বেলেগ 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 বেমাৰ আহিয়ে থাকে, ক'বই নোৱাৰোঁ আৰু পৃথিৱীত কি হ'ব। তো আমাৰ ভিউজটো এনেকা হয়, ভিউ এনেকা। মই বৰ্তমান তিনতলা ওপৰত আছোঁ, তলত এনেকা দেখা পায়। মানে সেইটো সময়ত অলপ ঠাণ্ডা ঠাণ্ডা লাগে, ভাল লাগে ওপৰত থাকি। তো গাইজ, বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, আজি এটা ভিডিঅ' বনালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কিনে কেনেকা লাগে কমেণ্টত জনাবচোন। ভাল হৈছে বেয়া হৈছে আপোনালোকে জনালে ভাল পায়। আৰু চেনেলত নতুন যদি ছাবস্ক্ৰাইব কৰিব, চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, তেতিয়া মই আগলৈ বাঢ়ি যাই থাকিব পাৰিম। তো গাইজ, আজিৰ ভিডিঅ' ইমানে। নেক্সট লগ পাম নেক্সট ভিডিঅ'ত।